হাই হেল্ল' আপোনালোক সকলোকে মোৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে আৰু মোৰো বিন্দাছ পূৰা ভাল। মানে ঠাণ্ডা বতৰ কি ক'ব, এনেই মিছাও ভাল বুলি ক'ব লগা হৈছে আৰু খবৰ। এনেই খবৰটো ভালেই, মানে ঠাণ্ডাৰ কাৰণে ক'তো যাব পৰা নাই, ক'তো ওলাব পৰা নাই। এয়া এনেকৈ পৰি থাকোঁ আৰু বিচনাত, কৰিব উপায়তো নাই। আৰু এতিয়া মানে ড্ৰেছ কৰি ওলাইছোঁ, বাৰ্থডে পাৰ্টি এখন আছে, তাতে খাব যাব। বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মানে গধূলি অলপমান ওলাই গ'লোঁ, ওলাই গৈ আনিলোঁ ব্ৰইলাৰ মাংস। আজি মানে মই ব্ৰইলাৰ মাংস বনাম আৰু ব্ৰইলাৰ মাংস পুৰিম, একদম পূৰা টেষ্টিকৈ বনাম। আৰু তাৰে অকণমান যা যোগাৰ কৰিছোঁ দেখাই দি আছোঁ, চাওক। এয়া হৈছে মাংস, পূৰা ধুই কিনে ইয়াতে থৈ দিছোঁ। আৰু এয়া হৈছে বিলাহী, আলু, তাৰপিছত আদা নহৰু পেষ্ট আৰু ধনিয়া আৰু এয়া পিঁয়াজ। এইটো পিঁয়াজ হৈছে ব্ৰইলাৰ মাংস পোৰাত দিম, আৰু এইটো হৈছে বনোৱাত দিম। আৰু এইটো হৈছে চৌকা, মানে চৌকাত বনাম। আৰু এইটো হৈছে কেৰাহী বহাই দি দিছোঁ পূৰা। আৰু আপোনালোকে কণ্টিনিউ চাই থাকিব, দেখাই গৈ থাকিম। এয়া হৈছে মিঠাতেলত গেলান দাঙি লৈ আনিছোঁ। মিঠাতেল দি দিওঁ এতিয়া। আৰু এইপিনে থৈ দিছোঁ মই বিলাহী পুৰিবৰ কাৰণে। এয়া আছে বিলাহী পুৰা, এইটো দিম মাংস পুৰা। এইটো মিঠাতেল দেখাই পোৱা নাই। থোৱাৰ কাৰণে ওলাইছে চকু পানী। আৰু এতিয়া দিওঁ পিঁয়াজ ঢালি। এয়া দি দিলোঁ পিঁয়াজ, এতিয়া লাৰি দিওঁ। কি খোৱা, চাওক চকু পানী ওলাইছে, কোনোবা কান্দা বুলি ভাবিব। এইটো হৈছে আমাৰ পুষ্টেনি কেটেলে কলাই আহিছে গোটাই। আলু, বিলাহী, এইপিনে এয়া চাওক। এয়া হৈছে পুৰিম, এইখিনিত পুৰি কিনে পূৰা খাম। আৰু এইখিনিত বনাম, এইখিনিত পুৰিম। মাংস পুৰা তেল ওলাই গৈছে, পুৰা তেল ওলাইছে মাংস পুৰা ধুনীয়া। এইডাল হৈছে মাংস পুৰা ষ্টিক আৰু পুৰি দিম আৰু আছে পুৰিবা আৰু নাই এইডাল না। আৰু ওপৰত আলু যা, তলত মাংস পুৰা তামাম। ইয়া হৈ গ'ল মাংস, কি ধুনীয়া টেষ্টি, দেখালে গম পাম। গৰমহে লাগিছে, মানে জুইৰ ওপৰত থাকি এতিয়া হ'ব, গাল ফাটিব, ক'ত ফাটিব, চব ফাটিব। আৰু এইপিনে এডাল হৈ গ'লে আৰু অকণমান বাকী আছে, এইখিনি হ'লে আৰু টেষ্টিকৈ মানে মাংসখিনি মানে পোৰা মাংসদি ধুনীয়াকৈ বনাই দিম আৰু মজাকৈ। এইটো ফাৰ্ষ্ট খাই ল'ম, তাৰপিছত সেইটো আৰু ভাতৰ লগত খাম। এতিয়া মাংস পোৰা হৈ গ'ল, এয়া মাংস পুৰিলোঁ, এতিয়া ধুনীয়াকৈ খালোঁ। ইয়াতে দিছোঁ এয়া মাংস পুৰা, ব্ৰইলাৰ মাংসটো পুৰি টুকুৰা কৰিলোঁ। তাতে পিঁয়াজ দিছোঁ, ধনিয়া দিছোঁ, বিলাহী দিছোঁ, আৰু এইটো জ্বলা। আৰু ইয়াতে দিম এইটো, এয়া মাংস পুৰা ধনিয়া গোটেইখিনিতে আছে। এতিয়া মজ মাৰি খাব লাগে আৰু শুব লাগে। ভিডিঅ'খিনি এইখিনিতে আছিল। যদি আপোনালোকে চাই ভাল পাইছে তেনে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। আজিলৈ এৰিছোঁ, বাই বাই, শুভৰাত্ৰি।